জয়ন্ত বসুমতাৰী মানিনাং লেঙাই বুংথিগিৰি আপুনি মিনিষ্টাৰ চেম্বাৰত বহি পেলাই আপুনি কৈ দিব যিখিনি ক'ব আপোনাৰ যোগেদি বিভাগীয় মন্ত্ৰী মহোদয়ৰ ওচৰত মোৰ সমষ্টিৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয় উপস্থাপন কৰিব বিচাৰিছোঁ। বিষয়টো হ'ল ইম্প্ৰুভমেণ্ট ৰোডছ কমিউনিকেশ্যন ইন পাটাবাৰী উগুৰি নাঙ্গলভাঙা এৰিয়া এণ্ড কনষ্ট্ৰাকশ্যন অফ কানেক্টিং ব্ৰিজেছ অভাৰ ৰিভাৰ লাংকাৰ in Chirang district under 31st Sidli ST LSC Assam, as well as over Sampar river connecting Basugaon and Kalifukuri, and over Kanamakra river connecting Uguri and Rangizora, Kunkra Jhora. So, Manganang Lengabung Tigiri, Honmaniya Upadayuक्त Mohoday, যে মোৰ সমষ্টিৰ যেটো অঞ্চল ঔগুৰি পাটাবাৰী আৰু নাঙলভাঙা এই অঞ্চলত প্ৰায় 23,000 জনসংখ্যাৰ এটা অঞ্চল হয় আৰু এই অঞ্চলটোৰ বছৰৰ প্ৰায় 7 মাহে বানপানীৰ কবলত পৰে আৰু তেওঁলোকৰ তিনিটা দিশত পানীৰে আৱৰা চতুৰ্থ দিশৰ হেতু হ'ল ভূটান ৰাষ্ট্ৰ তেখেতসকল যেহেতু পানীৰে আৱৰা নদীৰে আৱৰা তেখেতসকলৰ যাতায়াতৰ ব্যৱস্থা একেবাৰে পুতৌ লগা কাৰণ সেই অঞ্চলত যাবলৈ তাত কোনো কানেক্টিং ব্ৰিজ নাই খৰালি দিনত তাত বাঁহৰ দলং দি হয়তো পাৰ কৰা হয় কিন্তু বছৰৰ প্ৰায় 5 মাহে তাত মানে বাঁহৰ দলংটো লাষ্টিং কৰে তাৰপিছত এপ্ৰিল মাহৰ পৰা আৰম্ভ কৰি সেপ্টেম্বৰ অক্টোবৰ মাহলৈকে তাত কোনো যাতায়াতৰ ব্যৱস্থা নাথাকে বা দলংটো নাথাকে আৰু তাত বাৰিষা সময়ত তেওঁলোকে নৌকাৰে পাৰ কৰিব লগা হয় নদীটো আৰু মোৰ এই সমষ্টি আমাৰ ভূটান ৰাষ্ট্ৰৰ যেটো ওচৰত হয় তাৰ নদীবোৰৰ ক্যাৰেক্টাৰটো অলপ বেলেগ কাৰণ তাত বানপানী যদি কোনোবা চাব যায় এঘণ্টা পিছত যদি যায় তাত কিন্তু বানপানী আপুনি নেদেখিব তেনেকুৱা এটা মানে বিৰাট এটা মানে পানীৰ স্ৰোতটো বেছিকৈ হয় যাৰ কাৰণে তাত নৌকা চলাওটো বহুত মানে বিপদসংকুল এটা অৱস্থা হয় আৰু তাত দেখা গৈছে যে যোৱা প্ৰায় 3-4 বছৰ মানত তাত বহু নাওৰ এটা দুৰ্ঘটনাও হৈ গ'ল আৰু এই অঞ্চলৰ পৰা নিয়াৰ এবাউট 500 ষ্টুডেণ্টে নদী পাৰ কৰি নৌকাৰে কেতিয়াবা এনেই মানে হাতুৰি পাৰ হ'ব লগা হয় তাত দেখা গৈছে যে 2019ত নৌকা এক্সিডেন্ট হৈ ছাত্ৰ-ছাত্ৰীসকলৰ 4টা বেগ স্কুলৰ মানে স্কুল বেগ আৰু 3খন বাইচাইকেল নদীত মানে ভাহি গৈছিল 2021ত ক্লাছ 6ত পঢ়া এজন ছাত্ৰ এৰিষ্টল নাৰ্জাৰী বুলি এনেই মানে হাতুৰি পাৰ হওঁতে তাক নদীয়ে ভাহি লৈ গৈছিল আৰু মৃত্যুবৰণ কৰিছিল আৰু 4 দিনৰ পিছত তেখেতৰ মৃত্যু মানে শৱটো পাইছিলে 2017 চনত এমিশন নাৰ্জাৰী বুলি এজন বয়সীয়াল ব্যক্তি মৃত্যু ঘটিছিল 2018 চনতো এজন মেমলা নাৰ্জাৰী বুলি আই নদীত ভাহি গৈ মৃত্যুবৰণ কৰিব লগা হৈছিল 2020 চনত বাইক 3খন সাইকেল 7খন আৰু মোবাইল হ্যান্ডসেট 15খন পানীত ভাহি গৈছিল 2021 চনত সেইদিনাখন আমাৰ ওয়াটাৰ ৰিসোৰ্সৰ মন্ত্ৰী মহোদয় গৈছিল সেইদিনাখনো নাওৰ দুৰ্ঘটনা হৈছিল তাত দুটা বাইক পানীত ভাহি গৈছিল 5খন সাইকেল আৰু মোবাইল হ্যান্ডসেট 11টা ভাহি গৈছিল 2021 চনতে তাৰ হঠাৎ এটা বানপানী হৈ 50টা মান গৰু পশুধন মানে পানীত ভাহি গৈছিল তো এনেকুৱা এটা বিপদসংকুল এটা অঞ্চল হয় য'ত নেকি লাইফ সাপোর্ট কিছুমান মানে ঔষধ পাতি লৈ যোৱাটো বিৰাট এটা মানে বিপদসংকুল অৱস্থা পৰে কেতিয়াবা মানে ডিফিকাল্ট হয় তাত মানে ইম্পসিবল হয় তো এই কাৰণে মই আহ্বান জনাইছো আমাৰ বিভাগীয় যেটো আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া নাই তথাপিতো মই আহ্বান জনাব বিচাৰি হাউসত যে এই অঞ্চলটো যোগাযোগৰ ব্যৱস্থা
কানেক্টিং এটা ব্ৰিজ তাত নিশ্চয়কৈ লাগে নহ'লে দেখা গৈছে যে কেতিয়াবা ছাত্ৰ ছাত্ৰীসকল বানপানীৰ কাৰণে পাৰ হ'ব নোৱাৰাৰ কাৰণে বা তাৰ সোঁতটো বেছি হোৱাৰ কাৰণে নৌকাত উঠিবলৈ ভয় কৰা এটা অৱস্থা হৈ যায় যাৰ কাৰণে তেওঁলোকৰ স্কুলত যোৱাটো কেতিয়াবা মানে ৰেগুলাৰলি নহয়গৈ আৰু লগতে আছে আমাৰ বাসুগাঁও আৰু কোকৰাঝাৰ সেইটো কালিফুগুৰি বুলিও কোৱা হয় চাম্পা নদীৰ ওপৰত তাতো এটা এখন ব্ৰিজ লাগে সেই ব্ৰিজটো লগতে আকৌ আমগুৰি আৰু কোকৰাঝাৰ ইয়াত পাৰ হ'বলৈ কানামাকৰা ৰিভাৰ আছে তাত নদী এখন আছে সেইখন পাৰ হ'বলৈ তাত মানে ব্ৰিজ নাই বিশেষকৈ মোৰ সমষ্টি এই তিনিখন ব্ৰিজ থেংক ইউ সেই ব্ৰিজটো যদি বনাই দিয়া হয় অতি সোনকালে নিশ্চয়কৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ যিটো লাইফ ছাপৰ্টিং যিবিলাক মানে দৰকাৰী যিবিলাক বস্তু বাহিনী এইখিনি লৈ যোৱাত নিশ্চয়কৈ সুবিধাজনক হ'ব তো মই আহ্বান জনাইছোঁ যে আজিৰ এই পবিত্ৰ সদনত আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ৰ ফালৰ পৰা এইখিনি যদি নিশ্চয়তা প্ৰদান কৰে সেইটোকে মই কামনা কৰি মোৰ ক'ব লগাখিনি ইয়াতে সামৰিছোঁ ধন্যবাদ এতিয়া মাননীয় লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী হৈ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে উত্তৰ দিব সন্মানীয় উপাধ্যক্ষ মহোদয় সন্মানীয় গড়কাপ্তানি বিভাগৰ মন্ত্ৰী তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ সন্মানীয় সদস্যগৰাকীয়ে দিয়া উত্থাপন কৰা প্ৰশ্নটোৰ ওপৰত মই উত্তৰ দিব গৈছোঁ তেখেতে আচলতে 4খন ব্ৰিজৰ কথা কৈছে তাৰে এখনৰ কাম অধ্যক্ষ ডাঙৰীয়া চলি আছে আণ্ডাৰ নিচিটছ ওৱান RCC ব্ৰিজ অভাৰ ৰিভাৰ আই আৰু এখন হ'ল 850 মিটাৰ ইজ ইন প্ৰগ্ৰেছ আণ্ডাৰ নিচিট স্কিমছ হুইচ উইল কানেক্ট দিছ এৰিয়া প্ৰথমে যিটো তেখেতে কৈছিলে পাটবাৰী ঔগুৰি বেচৰবাৰী নগালবন্ধা আৰু যাৰ পপুলেশ্যন 35,000তকৈ বেছি 3খন VCDC আৰু এই তাত থকা এখন ব্ৰিজ আই নদীত 70% ইতিমধ্যে কাম সম্পন্ন হৈছে বাকীখিনি কামো পূৰ্ণগতিত চলি আছে তেখেতে আৰু 3খন ব্ৰিজৰ কথা কৈছে 1 RCC ব্ৰিজ অফ লেংথ 300 মিটাৰ্ছ অভাৰ ৰিভাৰ লংখাৰ এট ইষ্টাৰ্ণ পাৰ্ট সেইখন অধ্যক্ষ ডাঙৰীয়া আমাৰ ভূটান ফুট হিলছত পৰে কানেক্টেড হয় আৰু এইখিনি এই 3খন ব্ৰিজে গুৰুত্বপূৰ্ণ আৰু আৰু এখন ব্ৰিজ অধ্যক্ষ ডাঙৰীয়া আৰু এখনটো হৈ আছে এখন আমাৰ নিশ্চিতত হৈ আছে আৰু এখন 300 মিটাৰৰ ব্ৰিজ তেখেতে লাগে বুলি কৈছে আৰু এখন 200 মিটাৰৰ ব্ৰিজ অধ্যক্ষ ডাঙৰীয়া construction of 1 RCC bridge of length 200 meter will connect Sidli LAC with Kokrajhar সেইখন আৰু এখন অধ্যক্ষ ডাঙৰীয়া আৰু এখন construction of 1 RCC bridge of length 250 meters over Kamarkata river which will connect Amguri at one end Rangijara Khongja Hora village এই গোটেইকেইখন ব্ৰিজ একচুৱেলি উপাধ্যক্ষ ডাঙৰীয়া এইকেইটা মিছিং লিংক হয় মিছিং লিংকত এতিয়া আমি 1000 ব্ৰিজ কৰাৰ কাৰণে চেষ্টা চলাইছোঁ আৰু 1000 ব্ৰিজ অধ্যক্ষ ডাঙৰীয়া অসমত ৱৰ্ল্ড বেংক এইডেড আছাম ষ্টেট ব্ৰিজ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টত আমি এইখিনি লৈছোঁ আৰু তেখেতৰ সমষ্টিৰ এই গোটেইকেইখন ব্ৰিজেই আমি ৱৰ্ল্ড বেংক এইডেড প্ৰজেক্টত লৈছোঁ আৰু যদি যিমান সোনকালে পাৰে ৱৰ্ল্ড বেংকৰ পৰা যদি চেংচনে আহে আমি গোটেইখিনি ব্ৰিজ আৰম্ভ কৰিম আৰু এখেতৰ সমষ্টিৰ সমস্যাখিনি নাইকিয়া হ'ব বুলি মই ভাবো আৰু তেখেতক এইখিনিকে জনালো क'क्राझार नोगोर मावसारि आफादनि सिङाव थानाय रायजो राजाफोरनि थाखाय मोनसे गोनांथार फोसावथाय क'क्राझार नोगोर मावसारि आफादाव प्रपार्टी एबा हल्डिं टेक्सनि सेल्फ एसेसमेन्ट आरो रि एसेसमेन्ट खामानिया सोलिगासिनो